তোমাৰো শিখুৰ পেৰেন্টস তোমাক লৈ হেপি নে বুটু গাহৰি বাপুজি বাপুজি চলে গাইজ টু বি অনেষ্ট মই 3 দিন মানৰ মূৰে আগত হয় শিখুৰ বিএফ আছে কি নাই এই চকু যদি লৰা ফালে থাকে মোৰ চকু এইফালে থাকে আৰু ঘৰ আহি কেনে তাই মুদা হৈ যায় जुगाड़ नहीं go hi guys ki khabar so welcome back to the new video তো জুৱাকালি দিছিলো ইনষ্টা আৰু ইউটিউবত এটা পোলটো হৈছে এইটো সাইডত যোনটো আহিছে তো মই সুধিছিলো শিখু আৰু মোৰ মাজত যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেনেহলে ধুনীয়াকে কোৱেশ্চন কৰিবলৈ পাৰে আৰু মই এটা আনসাৰ অতি সোনকালে মানে উইদিন 2 ডেজত দিম প্ৰায় সিমিলাৰ কোৱেশ্চন আহিছে সো হেকেটা গুটে বেটা কোৱেশ্চন মানে এটা হেইতে মই দিবলৈ চেষ্টা কৰিম আৰু কোৱেশ্চন বেছি কি আছে মানে Oh, to you also video mo khobor pa hoye by the way guys sikhu ase video asode aru aji moi room shoot kori asu ebla desi jugar mane bed cover dhui dise aru iman dukhia mane aru ekon bele bed cover nai ma khari pai thori diso bisna itne tejasvi log hai hamare paas aru phale to tedi aji vlogot asu bapuji so aji vlogot mane bapuji asu moi asu aru teddy bear side arm korte so first question to ahise ba tumak aru shikhu ba bahut bhal lage thank you so much আৰু এন্ড আপুনি আৰু শিখুবা বহুত কিউ তোমালোকক এদিন লগ পাম বুলি আশা থাকিল এন্ড তোমালোকক দুইৰে এটা জমনি কাহিনী লাগে ওকে সো জমনি কাহিনী মানে আমাৰ গুটে লাইফটোৱে বৰ্তমান জমনি হৈ আছে মানে সৰু সৰু ঘটনা কিবা কিবি ঘটিয়ে থাকে আমাৰ জীৱনত আৰু এ ভাল এ বেয়া সো আমি গুটে বিলাক মানে কিবা বেয়া যদিও টাইম আছে ধুনীয়াকে হাঁহি পেলে উৰাই কিনে মানে মই হোৱা চেষ্টা কৰিম কিবা যদি মন চলে সো কোৱেশ্চন খুদিব দিছিলো শিখু আৰু মোৰ মাজত কিন্তু আহি গৈছে নীলু মানে কথা আহি গৈছে খুদিছে কোৱেশ্চনটো তোমাৰ আৰু নীলুৰ পাঁচটা গুড আৰু বেড হেবিট কোৱা সো এটো একচুয়ালি আমাৰ দুজনী ভিডিওটো মানে কলে ভাল লাগিব যেতিয়া নীলু আৰু মোৰ মাজত কোৱেশ্চন আনসাৰ ৰাউন্ড কৰিম তেতিয়া এটো আকবাৰ আপুনি খুদিব তেতিয়া হেতু আনসাৰ ভালকে দিম সেকেন্ড আকৌ লিখিছে তুমি আৰু শিখু একেলগে খুলে শিখুৱে তোমাৰ গাত ভৰি উঠাই দিলে তুমি কি কৰা সো মানে কি মই গম পাই যাওগে ৰাতি 12টা বজাতো মানে 12টা বজাতো যদি ভৰি দিলে ৰাতি 1টা বজাতো যদি ভৰি দিলে মই ইনষ্টেন্ট টাইক মানে দি দিও তো যদি ভৰি দিলে তা 2 সেকেন্ড থাকিব ধাপ ধুম লগা লয় আৰু এদিন কি কৰিছে মানে ইমান বেয়াকে এনেকে গুলে ফুৰি নাই গুটে জুঙা কিলা গুটে এনে গাটো মাংস চাকৰে গুটে হাজি সো গুটে জুঙা কিলা গুটে মোৰ এখিনি একে চকুত মানে এনেকা বেয়াকে এনেকে কৰি লাগি আছে ৰাতিপুৱা গুটে মই এখিনি মানে বিখাই আছে তো মই এতিয়া যেতিয়া মানে গম পাওঁ যে তাই ভৰি চৰি তুলিছে বা হাত চাত লাগি আছে লগা অলপ ধূপ So next খুদিছে কাপোৰ পিন্ধাক লৈ কেতিয়াবা কাজিয়া কৰিছা নেকি মানে এজোৰ কাপোৰে দুইজনীয়ে পিন্ধি কেতিয়াবা যাব বিচৰা হৈছে নেকি ইয়াৰ আনসাৰটো মানে কি কাপোৰ তেনেকে পিন্ধাক লৈ তেনেকুৱা নহয় কেতিয়াবা কিন্তু হয় কাৰণ সিকুৱেলি মোৰ কাপোৰে পিন্ধে কেটাই নিজৰ কাপোৰ নিপিন্ধে বুলি ক'ব পাই যিমান টি-শাৰ্ট আছে টপ আছে হেবোৰ মানে খুজি থাকে আৰু তাই যোনবিলাক খুজে দি দিও আৰু উপায়টো নাই দিব লাগিব এজনী খালি মানুহ So next খুদিছে তোমালোক দুইজনী মাজত কিমান মিল আছে মানে কোন গৰাকী কি খাই ভাল পোৱা আৰু চইচ বিলাকৰ কথা জনাবাচোন সদায় চাও তোমালোকৰ ভিডিও তোমালোকক বহুত ভাল লাগে লাভ ইউ থ্যাংক ইউ সো মাচ কোৱেশ্চনটো কোৱাৰ মিল মানে কি আমাৰ হে মিল মানে এ ভাল এ বেয়া এ মানে লাইক এ মানে কাজিয়া এ মানে আকৌ ভাল হয় দুজনী বাইক ভুনিক থাকিলে এটো আপোনালোকে গম পাইছে যদি কাৰোবাৰ মানে আছে এটা কি ধুনীয়াকে মিলি কেনে ভিডিও বনাব আহিছো হয় নাই সো এনেকুৱা সৰু সৰু এটা মিল বিলাক আছে কিন্তু হে আৰু মই অলপতে খংটো উঠি যায়গে তো মাছা খাই দিয়ে আৰু সো নেক্সট খুদিছে ঘৰৰ কাম বেছিকে কোনে কৰে বেছিকে কোনে খায় বেছি গালি কোনে শুনে বেছি ড্ৰামা কোনে কৰে বাপৰে ইমান কেটা কোৱেশ্চন এটা হেইছা মই দেখিম ঘৰৰ কাম বেছিকে কোনে কৰে মই কৰো নেক্সট কি আছিল বেছিকে কোনে খায় এজনী গাইস আমাৰ ঘৰৰ মানে দানৱ বুলি কলে খোৱাৰ ক্ষেত্ৰত দানৱ এইজনী দেখা না চাইছো মানে এনেকা কেটেং মেটেং এটা হাৰামি হো বেটা এইজনী দানৱে যিমান খায় ন মা কসম এয়া কি আছিল বলে এই ভীমে যিমান খায় সিমান খাব পাৰে এইজনী কিন্তু দেখা নাই এইজনী স্বাস্থ্যটো নাবাহে আৰু বেছি গালি কোনে শুনে সো বেছি গালি একচুয়ালি শিখুৱে শুনে মোৰ পৰা গালি শিখুৱে বেছিকে শুনে বাকি মা বাবা গালি দিবা শুনে তয়ো শুনো মই শুনো তাই মানে বুজুকা আৰু শুনি যে বেছি ড্ৰামা কোনে কৰে বেছিকে কৰে এইজনী বেছি মই কেনে ড্ৰামা কৰিম নাজানো ড্ৰামা কৰিবলৈ अबे साले कौन है ये लोग এনেকে যে টেষ্ট এটো বুলাই যায় তাই পৰা মোৰ টেষ্ট ওলাইছে মোৰ কি দেখি কাৰোবাৰ এনেকুৱা থাকে আৰু অলপমান কাটা চিঙা কিবা দেখিলে কিবা অকমান গা চাগে বেয়া লাগি যায়গে ঘৰত খোৱাৰ পিছত কেতিয়াবা কাঁহী বাতি বাচন ধোৱাক লৈ কাজিয়া হয় নেকি হয় মানে আমি মাটিতে ভাত খাওঁ
মাটি যেতিয়া ভাত খাম যে মা পাপা তেনেকে খাই দিব পিছত মানে আমাৰ দুজনীৰ মাজত মানে এনেকে চোৱাচি হৈ থাকিব কাৰ কেইটামান ভাত বেছিকে আছে কাৰ কেইটামান ভাত কম আছে তাৰ মানে আমাৰ দুজনীতে লাষ্টত খাই হয় সেই বাচন কেইটা উঠাব লাগে মানে ইমান সকা হওক প্ৰায় খাওঁ খাই পেলাই যোনে ফাৰ্ষ্ট উঠি যাব পাৰে সি মানে বাচনখিনি উঠাব লগা নহয় ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ ডিল আৰম্ভ হৈ যায়গে যদি তই বিচনা ঠিক কৰ মই ঘৰটো সাৰিম যদি তাই চাহ বনাই মই বাচনখিনি ধুব লাগিব চাহ সেইকাৰণে আমি ডিলটো বনাই লওঁ উইদাউট ডিল আমি একো কাম নকৰোঁ शाबाश बेटा কিন্তু ময়ে ফচিব লাগে সদায় তো মই বেছিকে দুটামান কাম কৰিম হ'ব গাই যে বিশ্বাস নকৰিব হ'ব অ'কে দে और 50 रुपया कट ओवर एक्टिंग के वजह নেক্সট কুৱেশ্যন সুধিছে শিশুবাৰ বেয়া গুণ আৰু তোমাৰ বেয়া গুণ অ'কে চ' মোৰ বেয়া গুণ হাত দুখাইছে মোৰ বেয়া গুণ তেনেকে একো নাই ন মই ভদ্ৰ ছোৱালী গাইজ মই বহুত ভদ্ৰ ছোৱালী মোৰ একো বেয়া গুণ নাই ধৰা গীতবাৰ একদম বেয়া গুণ হৈছে কি তাই বহুত জল্দি খং কৰে বহুত জল্দি মানুহৰ ওপৰত হাত উঠায় মানে মোৰ ওপৰত উঠায় তাৰপিছত সেইবোৰে আৰু তই ধৰ মই কৈ আছো মানে কি হয় লাষ্টত গাইজ এনেকুৱা শক্তি আমাৰ মুখে ওলোৱা নাই মোৰ মানে কি বেয়া গুণটো মই নিজে কৈ আছো বাৰু চ' মোৰ মানে অলপতে খং উঠে অলপতে ফাৰ্ষ্ট্ৰেটেড হৈ যাওঁগে চব মানুহে পোৱালি ফচিলো মোৰ ওপৰত ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ তুমি কেতিয়াবা চুলি ধৰা ধৰি কাজিয়া কৰি পাইছানে এণ্ড টিকলুতে কোনে বেছি পিটন খাইছিলে চ' পিটনটো এই টিকলু মানে কি এতিয়াও পিটন খায় লাগিছো নালাগা নহয় কাৰণ দুজনী ছোৱালী যদি থাকে এইটোতো থাকিবই ন বাকী 10 বছৰ মানতো তাই ঘৰত নাছিলে 10 বছৰ তাই মামাহঁতৰ ঘৰৰ পৰাই মানে পঢ়ি আছিলে ত' মানে আমাৰ সৰুকালটো লাইক তাই তাত থাকিলে মই ইয়াত থাকিলো কিন্তু লগ চগটো পাই থাকো মানে গৈ থাকো ন ত' মানে ইয়াত অহাৰ পিছৰ পৰা সেই মাৰ চাৰটো খাই থাকে আৰু চ' নেক্সট কুৱেশ্যন সুধিছে শিশুক লৈ পেলাই সুধিছে শিশুৰ BF আছে কি নাই শিখু তোৰ BF আছে নে নাই शाबाश बेटा BF মানে কি এতিয়া মোৰ মতে এইবিলাক BF থাকিব নালাগে কাৰণ এতিয়া পঢ়াত ফ'কাছ কৰিব লাগে যিহেতু মেট্ৰিকতো ৰিজাল্টটো ইমান ঠিক নহ'ল চ' এতিয়া মানে তাই লাইক পঢ়াত ফ'কাছ কৰিব লাগে আমাৰ মতেতো এতিয়া যিবিলাক BF বনায় তেনেহ'লে তাই যাক BF বনাই সিও মানে তাৰ পিঠি মানে বাবৈ ফুল বাচিম আৰু তাইৰো পিঠিত মানে বাবৈ ফুল বেলি ফুল যিমান যি মানে দুনিয়াত ফুল আছে চব বাচিম তো তই ৰেডি থাকিবি আৰু সেই ফুল বাচা চাবলৈ হ'বনে নেক্সট সুধিছে কোনে বেছিকে ঘৰৰ কাম কৰিব জানে চ' ঘৰৰ কাম মানে কি নাজানো নহয় দুইজনীয়ে জানো কিন্তু মানে বেছিকে ধৰি লওক কৰে বুলি যদি ভালকে কাম কৰে বুলি কয় তেনেহ'লে শিশুৱে কিছুমান কাম কৰে যেনেকে মই এটা কাম কৰিবলৈ বেয়া পাওঁ লাইক ঘৰ সাৰিবলৈ বেয়া পাওঁ শিশুৱে কিন্তু বাচন ধুবলৈ বেয়া পায় সেনেকুৱা টাইপ আমাৰ থাকে তো মানে আমি মিলাই লওঁ সেইটো তো সেইটো তাই ঘৰটো সাৰি দিয়ে মই বাচন ধুই দিওঁ এনেকুৱা টাইপ মানে আমি মিলাই লওঁ তো নেক্সট সুধিছে বা শিশুৱে তোমাক মা দেউতাৰ পৰা মাৰ খুৱাই পাইছেনে তো মাৰ খুৱাই পাইছিল নে আগতে বহুত ভাল কথা চথা লগাই নিদিওঁ নাই মোৰ মনত আছে কিবা এনেকে মাৰ চাৰ খুৱাইছিল নেকি নাই খুৱাইছে মনত পেলাব নহ'লে এইটো ৰিজনটো ক'ব লাগিব ৰিজনটো মোক ক'ব মন নাই ন চ' নেক্সট সুধিছে देखा आपने लापरवाही का नतीजा So guys, next. So guys. चुप हो जा सातवीं শিখু মাৰ খাবলৈ বেছি যায় নাই কিন্তু মানে এইটোৱে আপোনালোকে চাব পাৰে কাজিয়া নহ'লে আমাৰ ভাতে গিলা নাযায় দিনটোত মানে 50 বাৰ যদি আমি কাজিয়া নালাগো ন চ' আৰু তোমাৰ বিয়া কেতিয়া এণ্ড বিয়াৰ পিছত বেবী কেইটা প্লেনিং কৰি বিয়া হোৱা কথাই ভাবা गाइस बेबी प्लेन एक्चुअली এটা কথা কওঁ बच्चों को संभालना बच्चों की बात नहीं अभी मैं बच्ची हूँ तो এইবিলাক বহুত বছৰৰ কথা গাইস 10 বছৰ মান আছে চাগে হোৱা কথা বিয়াই চাগে 10 বছৰ বুঢ়ী হ'ব তাৰ পিছত এনেকুৱা লাগে সো গাইস এইবিলাক মানে মোৰ মতে আননেচেসাৰী কথা হয় এইবিলাক এতিয়া পাতি একো লাভ নাই এইবিলাক কুৱেশ্যন সুধিও আপোনালোকে লাভ নাই কাৰণ মোৰ পৰা আনসাৰ হেনেকুৱাই পাব সো এইবিলাক আননেচেসাৰী কুৱেশ্যন আৰু বাকি ভাল লাগিলে থ্যাংক ইউ কুৱেশ্যনটো কৰাৰ বাবে সো তুমি আৰু শিশুৱে যদি বিয়াত যোৱা কৰবাৰ লৰাৰ ফালে চকু কাৰ বেছিকে যায় ওকে সো মোৰ লৰাৰ ফালে চকু নাযায় মোৰ চিধা এলে চকু যায় কাৰণ এক্স মই চাই থাকো কোনোবা লৰাৰ ফালে চকু গৈ আছে নেকি সো এই চকু যদি লৰাৰ ফালে থাকে মোৰ চকু এই ফালে থাকে আৰু ঘৰ আহি কেনে তাই সো নেক্সট সুধিছে শিশুৱে কেইবাৰ হাগিব যায় তুমি কেইবাৰ হাগিব যা একচুৱেলি গাইজ টু বি অনেষ্ট মই 3 দিন মানৰ মূৰে হাগোৱা হয় মোৰ কিন্তু এটা ভাল অভ্যাস আছে মই ৰাতিপুৱা সদায় হাগিব যাওঁ বাহ মই কোনো মানে বহুত খাই গাইজ মই খোৱাখিনি মানে 3 দিনৰ মূৰে হাগো মই কিন্তু
ৰেগুলাৰ মানে ভাবক কিমান খাব পাৰে তাৰপিছত কিয় এনেকৈ আছে বেয়া লাগে তোমাক শিশুৱে হেল্প কৰে নে আৰু তোমালোকে কাজিয়া কৰা নে নাম মেনশ্যন কৰিবা বুলি আশা থাকিল চ' শিশুৱে মানে হেল্প মানে কি হেল্প কৰে বহুত ক্ষেত্ৰতে কৰে ভিডিঅ' ক্ষেত্ৰত হওক বা ময়ো তাইক বহুত হেল্প কৰোঁ তাই লিখা কৰা সেইবিলাক ক্ষেত্ৰত হেল্প কৰোঁ পঢ়া আৰু মানে শুনা বহুত বুজায় আৰু বুজোৱা সাৰা মটিভেশ্যন কিছুমান মানে কথা কয় ভাল লাগে অ'কে নেক্সট কুৱেশ্যন পাব্লিক প্লেচত কেতিয়াবা কাজিয়া কৰি পাইছেনে দুইজনী অ'কে পাইছো। এইটো নকওঁ এইটো মানে কি হ'ল হা আমি যোৱা বছৰ নে কেতিয়া যোৱা বছৰ আছিল ন ভোট দিব গৈছিলো ত' মই ভোট দি কেনে আহিছো তাৰে মানে কাৰ্যালয় বিলাক যে থাকে তাতে আমাক চাহ খাবৰ কাৰণে মাতিলে ত' আমি চাহ খাবৰ কাৰণে সোমালো ভোট দি অহাৰ পিছত সেইকাৰণে চাহ খাবলৈ বহিব ওলাইছো এইজনে কি কৰিছে চকীখন টানি দিছে ভাই মই এনেকে কাপটো ললো পিছে কিয় কাপ চাপ গোটেই এনেকে গোটেই পুৰা হাত চাপ তাতে মানে সঁচাকে লিটাৰেলি আমাৰ ভয়তে দূৰত আছো লিটাৰেলি আমাৰ ঘৰৰ ওচৰৰ মানুহ সোপা আছিলে তাতে মই মাৰিব কাৰণে তাইক লুৱাই লৈ ফুৰিছো তাত বহুত এম্ব্ৰেচিং মমেণ্ট আছিলে কাৰণ গোটেই পেন চেন টিকা লেতেৰা হৈ গৈছে बड़ा हरामी हो নেক্সট কৈছে কোন বেছি সপোৱা কোন বেছি সপোৱা খাদ্যমন্ত্ৰী গাইজ এইবোৰ অলৰেডি কৈছে কাৰণ ৰেগুলাৰ হাগে ভাবো কিমান খাব লাগিব কিন্তু স্বাস্থ্য চাওক এয়া নকৰিবা গম পাইছে তোমাৰ মাৰ ফেভৰেট কোন হয় পাপাৰ ফেভৰেট কোন হয় চ' টু বি অনেষ্ট মায়ে চিকুকে মোকে দুইজনীকে ভাল পায় পাপাও আমাৰ দুজনীকে ভাল পায় কিন্তু ক'বলৈ গ'লেতো এনেকুৱা ফেভৰেট টাইপ থাকে ন অলপমান যে হয় যে মই মাক বেছি ভাল পাওঁ পাপাকো ভাল পাওঁ কিন্তু সেই মাৰ প্ৰতি অলপমান এইটো বেছিকে আছে আৰু এই পাপাৰ প্ৰতি অলপমান বেছিকে আছে কিন্তু মৰম দুইজনীকে সমান কৰে নেক্সট সুধিছে শিশুৱে বাৰ বস্তু ইউজ কৰে নে কৰোঁ সেইটো কাৰণ গীতুবাই মোক আনি দিছিলে কিন্তু তাই বুলি কয় হা এইটো পিছফালে লগৰটো কাৰণে গীতুবাৰ একচুৱেলি মানে কি এইটো নহয় যে গীতুবাৰ বস্তু ইউজ কৰে মানে আনিলে দুইজনীৰ কাৰণে যিহেতু দুজনীয়ে ছোৱালী ন তো এইটো যদি ধৰি লওক কাইলে তাই পিন্ধি এইটো কাইলে মই পিন্ধো এনেকুৱা টাইপ মানে হৈ যায় আৰু এটা জমনি আহিছে শিশুৱে তোমাক কি বুলি জোকায় বুটু গাহৰি বাপুজি এই তিনিটা মেইন বাপুজি কিহৰ কাৰণে জানে গাইছে তাৰক মেহতাখনৰ যে যদি কোনোবা তাৰক মেহতা ফেন আছে যেঠালে যে এনে বাপুজি আৰু মানে মই তাই বুলি এনেকে কওঁ সেইটো মোক জোকাই থাকে চ' গাইজ ইমানে আছিলে কুৱেশ্যনবোৰ আৰু আশা কৰোঁ আপোনালোকে ভাল পালে কুৱেশ্যন আনচাৰ ৰাউণ্ড আৰু যাৰ কুৱেশ্যন বিলাক মানে ল'বলৈ নোৱাৰিলো তো চৰি আকৌ নেক্সট কেতিয়াবা যেতিয়া বনাম তেতিয়া চবৰে কুৱেশ্যন ল'বলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবাই চাইছে তেতিয়া প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে পাই থাকে